নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ টপ আছাম ইউটিউব চেনেললৈ। গতিকে আজি শুৱালকুছিত হ'বলগীয়া সাহিত্য সভাৰ আগতীয়া প্ৰস্তুতিটো কেনেদৰে চলিছে আপোনালোকে ভিডিঅ'টোত দেখাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। গতিকে মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব। গতিকে 1979 চনত শুৱালকুছিত সাহিত্য সভা হৈছিল পোনপ্ৰথমবাৰৰ বাবে, আৰু এতিয়া 2020 চনত 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে সাহিত্য সভা হ'বলৈ গৈ আছে শুৱালকুছিত। গতিকে সাহিত্য সভা এবাৰ ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে শুৱালকুছিত। গতিকে এইখন মুখ্য গেট, এইখন গেটৰ ডেমো আকৃতি মই দি আছোঁ। গতিকে এইখন মুখ্য গেট, এইখনৰ পৰা সাহিত্য সভা আৰম্ভ হ'ব। গতিকে ডেমো আকৃতি এইখন। গতিকে সুন্দৰ ধুনীয়া পথাৰখন। গতিকে এইখন এনেদৰে চুইমিং পুলৰো ব্যৱস্থা কৰা হৈছে। মোৰ মতে এইখন চুইমিং পুল হ'ব লাগে। গতিকে কাম সম্পূৰ্ণভাৱে নিৰ্মাণ কৰা হোৱা নাই, তথাপিও কাম জোৰদাৰকৈ চলি আছে। গতিকে ডাঙৰ ফিল্ড, ACC ফিল্ড বুলি জনা যায় এইখন ফিল্ডক। গতিকে গছনিবোৰ সুন্দৰকৈ ৰং দিয়া হৈছে। গতিকে আমি আহি ভাগলৈ এইখন মুখ্য মঞ্চ। ইয়াত সংগীতানুষ্ঠানৰ পৰা আৰম্ভ কৰি সকলোখিনি কৰা হ'ব। চাওক, গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ আপোনাক। লোকেশ্যনটো ধুনীয়া লোকেশ্যন, শুৱালকুছিৰ চাপৰিৰ দৃশ্য এয়া। এইখন মুখ্য মঞ্চ, য'ত অতিথিক সকলো ইয়াত কৰা হ'ব। ইয়াত মুখ্য অতিথি বহা হ'ব। এইখিনি ঠাইত মুখ্য অতিথি এইখিনি ঠাইত বহিব। গতিকে সকলোখিনি উপভোগ কৰিব ইয়াৰ পৰা মন্ত্ৰী বিধায়কসকলে। গতিকে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হৈছে সুন্দৰকৈ। লাইটসমূহ সজাই পৰাই তোলা হৈছে। এয়া লাইটবোৰ ওখ লাইট লগোৱা হৈছে সুন্দৰভাৱে। সকলো কৰ্মচাৰীয়ে ধুনীয়াকৈ কাম কৰি আছে নিয়াৰিকৈ। গতিকে কামখিনি সম্পূৰ্ণ হৈ উঠিব। এইখন দ্বিতীয় দুৱাৰখন সম্পূৰ্ণ হ'লে এনে হ'ব তৈয়াৰ। গতিকে এইটো ডেমো আকৃতি। এইখন দ্বিতীয় দুৱাৰ। গতিকে ধুনীয়াকৈ ইয়াত কাম চলি আছে। মই পালোঁ গান্ধী মৈদাম। 1921 চনত মহাত্মা গান্ধীয়ে শুৱালকুছিৰ এইখিনি ঠাইলৈকে আহিছিল। গতিকে যাৰ ফলত এইখিনি ঠাই গান্ধী মৈদাম হিচাপে জনা যায়, আৰু ধুনীয়াকৈ এই আশ্ৰমখন সজাই পৰাই তোলা হৈছে। গতিকে মই গান্ধী মৈদামতো অলপ প্ৰৱেশ কৰিলোঁ আপোনালোকক ভিডিঅ'টি দেখাবলৈ। চাওক, মহাত্মা গান্ধীয়ে কেনেদৰে যঁতৰত সূতা কাটি থকা মূৰ্তি এটা সুন্দৰকৈ বনোৱা হৈছে। গতিকে আপোনাৰ লোকেশ্যনটো সম্পূৰ্ণৰূপে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। ভিডিঅ'টো ভাল পালে আপোনালোকে নিশ্চয় লাইক কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকে নতুন জনী চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই গান্ধী মৈদামৰ ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ। গতিকে এই শুৱালকুছিৰ ঠাই, ধুনীয়া শুৱালকুছি, সুন্দৰ গছনিৰে ভৰা। গতিকে গান্ধী মৈদামৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে ইয়াত লিখা আছে আশ্ৰমৰ পবিত্ৰতা ৰক্ষা কৰক। গতিকে আপোনালোকে ফুৰিবলৈ আহিলে ইয়াত থু থকা নেপেলাব। গতিকে চাফা কৰি ৰাখিব আপোনালোকে।
গতিকে আজিলৈ এইখিনি আছিল সাহিত্য সভাৰ প্ৰস্তুতি আপোনালোকক দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব। গতিকে আজিলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।